জুই মূল বিনয় কৃষ্ণ তামুলী ফুকনৰ শ্মশানৰ পদ্য গদ্য নাটৰ এটি কবিতা ফাট শ্যামল চমুৱাৰ। জুই 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 জ্বলিছে চৌপাশে, দেশে বিদেশে মহাদেশে। অস্তিত্ব ৰক্ষাৰ জুইত জাতিটো পুৰি ছাই হব ধৰিছে। ৰাজসিংহাসনত বহি ৰজাই অট্টহাস্য কৰিছে, আৰু আমি ভোকৰ জুইৰ উত্তাপেৰে জ্বলাইছো শৰীৰ। সংস্থাপনহীনতাৰ জুইত গলাই পেলাইছো মগজু। তথাপিতো আমি জীয়াই আছো। খেতিৰ ফচল বেছি স্কুলৰ ফিজ দি চাকিৰ পোহৰত মুখস্থ কৰিছিলো এলজেব্ৰাৰ ফৰ্মুলা। কুঁহিপাতত পঢ়িছিলো কাকো নকৰিবা বঞ্চিত। লাভ হল কি? শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ জেৰক্স মেচিনৰ চেপাত উৱলি গল। ক্ষয় যোৱা জোতা আৰু তাপলি মৰা জিন্স আমাৰ জীৱনৰ সম্বল। নাই, নালাগে নালাগে আৰু বিশ্ববিদ্যালয়ৰ এই অৰ্থহীন অলংকাৰ। হৈ যাওক জ্বলিছাৰ খাৰ, এয়াই আৰম্ভণি। এনেকৈয়ে ৰজাঘৰীয়াৰ অহংকাৰবোৰ জ্বলাম। দালালৰ চন্দুকবোৰ, ঘুষখোৰ বিষয়াৰ বেংক বেলেঞ্চ, এই জুইৰেই জ্বলাম। চেলেঞ্জ। এতিয়া আৰু ৰৈ থকাৰ সকাম নাই। কাৰোবাৰ হাতলে মুখলে চাই আঁঠু কাঢ়ি জীয়াই থাকি কোনো লাভ নাই। নিচলাৰ বাবে সূৰ্যটো এদিন আনিবই লাগিব নমাই।